ৰাতি শুনিছো নিয়ৰ ৰুঞ্জুন শৰতৰে এটি হেমেকা ৰাতি শুনিছো নিয়ৰ ৰুঞ্জুন পংখীৰাৱে গোপিনীৰ নৰহে পৰাণ বৃন্দাবনে বজাই বাহি নাৰায়ণ নাৰায়ণ সাগৰ সংগম কত না সাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত সাগৰ সংগম উবাল হাৱা পাও যদি বন্ধুর দেখা বইলো তুমি তারে আমার মনের কথা হয়নি বলা তারে আমার মনের কথা হয়নি বলা তারে जब कोई बात बिगड़ जाए जब कोई मुश्किल पड़ जाए तुम देना साथ मेरा वो हमनवा तुम देना साथ मेरा वो हमनवा। নমস্কাৰ নাঙলজলি ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি বজালীৰ ভবানীপুৰৰ মাতলিহাটিত উপস্থিত আছোহি আৰু আমাৰ লগত আছে দীপজ্যোতি দাস। প্ৰিয় দৰ্শক, দীপজ্যোতিয়ে যে খুব সুন্দৰ গীত পৰিৱেশন কৰে মই আপোনালোকক ক'ব নালাগে, তেওঁৰ কণ্ঠই তাৰ উমান দিব। মই প্ৰথমতে দীপজ্যোতি আমাৰ নাঙলজলি ইউটিউব চেনেললৈ তোমাক স্বাগতম জনাইছোঁ। ধন্যবাদ। আৰু আমি প্ৰথমতে বৰগীতেৰে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিম। নিশ্চয়। সকলোকে সেৱা জনাই মই শ্ৰীমন্ত শংকৰদেৱ বিৰচিত এটি বৰগীত গাবলৈ চেষ্টা কৰিছোঁ। ৰাগশ্ৰী তালপত্ৰৰে। গোপালে কি গতি কৰিলে গোবিন্দে কি মতি দিলে গোপালে কি গতি কৰিলে গোবিন্দে কি মতি দিলে নাথ বিফলে বয়স হব গেলিলে গোবিন্দে কি মতি দিলে গোপালে কি গতি কৰিলে গোবিন্দে কি মতি দিলে ভবগহন বন অতি মহাপাশে চন্ন তাতে হামু হৰিণা বেৰাই দিলো মায়াৰ পাশে কাল ব্যাধে ধায়াসে কাম ক্ৰোধ কুত খেদি খাই ৰে গোবিন্দে কি মতি দিলে সদাইলো চেতন হৰি নাজানো কি মতে তোৰি
শুনিতে দগধ হৈল জীৱ মোহ দুখ বাঘ সততে নাচাৰু লাগ ৰাখো ৰাখো এ সদা শিৱৰে গোবিন্দে কি মতি দিলে গোপালে কি গতি কৰিলে গোবিন্দে কি মতি দিলে কি মতি দিলে কি মতি দিলে ধন্যবাদ দীপজ্যোতি প্ৰথমতে তোমাৰ পৰিচয়টো যদি আমাৰ দৰ্শকসকলক অকণমান দিয়া হয় নমস্কাৰ মোৰ নাম শ্ৰী দীপজ্যোতি দাস মোৰ ঘৰ বৰপেটা ভৱানীপুৰত আৰু মোৰ দেউতাৰ নাম শ্ৰী উৎপল কুমাৰ দাস আৰু মোৰ মাৰ নাম শ্ৰী ৰীতা দাস আৰু মোৰ ভাইটি আছে ভণ্টি আছে টিজুপম দাস আৰু দীক্ষিতা দাস ঠিক আছে বাৰু দীপজ্যোতি তুমি সংগীতৰ পৃথিৱীখনলৈ কেনেকৈ আহিলা সংগীতৰ পৃথিৱীখনলৈ অহাৰ কাৰণ হ'ল শংকৰদেৱ স্কুলত মই পঢ়িছিলোঁ যেতিয়া মই ক্লাছ 5-6 মানত আছিলোঁ তেতিয়া মই মানে গান গাইছিলোঁ বুলি অলপ জানি আৰু মই ক্লাছত গান গাই থাকোঁ চ' তেতিয়া আমাৰ মৃগেন পাঠক ছাৰ আছিলে ছাৰে মোক ক'লে তই এটা গান গাবি এইবাৰ কম্পিটিশ্যনত চ' তেতিয়া অলপ মিলাইছিলে আৰু গালোঁ আৰু তাৰপাছত ভাল পালে সকলোৱে তেতিয়াৰ পৰা আৰু প্ৰত্যেকটো বছৰে কম্পিটিশ্যন হৈ থাকে চ' তেতিয়া কম্পিটিশ্যন কৰি এনেকৈ চিনাকি হ'ল আৰু গোটেই স্কুলখনৰ ল'ৰা ছোৱালী তেতিয়া চিনি পালে আৰু সেয়াই আৰু তাৰপিছত বিভিন্ন প্ৰতিযোগিতা কৰিলোঁ সেনেকৈ ষ্টাৰ্ট হ'ল আৰু মোৰ সংগীত আৰু তুমি কাৰোবাৰ তাত শিকিলা নেকি মোৰ শিক্ষাগুৰু বুলি ক'বলৈ গ'লে মোৰ প্ৰথম শিক্ষাগুৰু আমাৰ ৰশ্মি বাইদেউ তাৰপিছত মই শিকিছিলোঁ আমাৰ কাকলি দাস মেমৰ তাতে আৰু তাৰপিছত মই সংগীত বিশাৰদৰ কাৰণে পাঠশালা কলাকেন্দ্ৰত এডমিশ্যন লৈ তেতিয়া মই 2017 চনত মই বিশাৰদ কমপ্লিট কৰোঁ তাৰ পৰা তাত শিকাইছিলে নিৰঞ্জন ছাৰ পাটাচাৰ কুচিৰ আছিল মানুহজন চ' তেনেকৈ আৰু শিকিলোঁ এতিয়া মই শিকি আছোঁ ৰূপম ভট্টাচাৰ্যত শিকি আছোঁ এনেকৈ আৰু শিকি আছোঁ অলপ চলপকৈ এই ক্ষেত্ৰত তুমি কাৰোবাৰ পৰা অনুপ্ৰেৰণা লাভ কৰিলা নেকি অনুপ্ৰেৰণা বুলি ক'বলৈ গ'লে মোৰ প্ৰথম হ'ল মা দেউতা আৰু মোৰ গোটেই ঘৰখন তাৰপিছত দ্বিতীয়তে ক'বলৈ গ'লে মোৰ বন্ধুবৰ্গ ভাইটি ভণ্টি সকলো আৰু তাৰপিছত আমাৰ কলেজৰ মেম সকলোৱে মোক অনুপ্ৰেৰণা যোগায় আৰু আমি তোমাৰ সৈতে আকৌ কথা পাতিম কিন্তু এতিয়া আমি গীতৰ মাজলৈ যাম এইবাৰ মই ভূপেন হাজৰিকাদেৱৰ গীত এটি গাবলৈ চেষ্টা কৰিছোঁ ঠিক আছে সাগৰ সংগম কত না সাঁতুৰিলোঁ তথাপিতো হোৱা নাই ক্লান্ত সাগৰ সংগমত কত না সাঁতুৰিলোঁ তথাপিতো হোৱা নাই ক্লান্ত তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ পূৰ্ণিমালায় শান্ত সাগৰ সংগম মনৰ প্ৰশান্ত সাগৰৰ বক্ষ জোৱাৰৰ নাই আজি অন্ত অজস্ৰ লহৰে নৱ গতিৰে আনি দিয়ে আশায় ফুৰন্ত সাগৰ সংগম প্ৰশান্ত পাৰৰে মহা জীৱনৰ শান্তি আজি আক্ৰান্ত নৱ সৃষ্টিৰ দৈত্য দানৱে কৰে নিষ্ঠুৰ আঘাত অবিশ্ৰান্ত সেয়েহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ পূৰ্ণিমালায় শান্ত সাগৰ সংগম কত না সাঁতুৰিলোঁ
তথাপিতো হোৱা নাই ক্লান্ত থেংক ইউ ভাল লাগিল দীপজ্যোতি তুমি গুৱাহাটীৰ পাণ্ডু কলেজত শ্ৰেষ্ঠ গায়কৰ সন্মানো লাভ কৰিছিলা গতিকে সেই অনুভৱৰ কথা যদি আমাৰ দৰ্শকসকলক অকণমান কোৱা তেতিয়া 2019 চন তেতিয়া মই জাষ্ট 2018 চনৰ লাষ্টৰ পিনে গৈছিলোঁ কলেজ ষ্টাৰ্ট কৰিছিলোঁ তাৰপিছত যেতিয়া মই পাণ্ডু কলেজৰ বেষ্ট ছিংগাৰ হ'লোঁ তেতিয়া সকলোৱে মৰম কৰিছে মোক ছাৰ বাইদেউ সকলোৱে মানে নিজৰে আপোন হিচাপত মানে সকলোৱে চায় আৰু এতিয়া বৰ্তমানো গ'লে চ' তেতিয়া সকলোৱে মৰমখিনি পালোঁ সকলোৰে আশীৰ্বাদ পালোঁ অভিয়াছলি ভালেই লাগিব আৰু এতিয়া তোমাৰ পঢ়া শুনা কি চলিছে এতিয়া মোৰ বেছি এক্সাম দিলোঁ আৰু 6th ছেমিষ্টাৰৰ এই বেছি নোহোৱা নাই 15 দিনমান হ'ল নেকি এক্সাম যাব চ' এতিয়া সেই আৰু ঠিক আছে প্ৰিয় দৰ্শক আমি দীপজ্যোতিৰ সৈতে আকৌ কথা পাতিম কিন্তু আহক আমি দীপজ্যোতিৰ আৰু এটি গীত শুনি লওঁ এইবাৰ মই খগেন মহন্তদেৱৰ গান এটা গাবলৈ চেষ্টা কৰিছোঁ জোনটি ওলালে তৰাতি ওলাব জোনক জানো সুধি চাই বুকুৱে উকিয়াই বুকুৱে উমান পায় সুধিলেই বুকু ভাগি যায় জোনটি ওলালে তৰাতি ওলাব জোনক জানো সুধি চাই বুকুৱে উকিয়াই বুকুৱে উমান পায় সুধিলেই বুকু ভাগি যায় জোনটি ওলালে তৰাতি ওলাব মইনা চুপহি যদি মইনা মেলিব পাহি মইনা গোন্ধে মলে মলাই যায় মইনা চুপহি যদি মইনা মেলিব পাহি মইনা গোন্ধে মলে মলাই যায় ফুলে কিনো ফুলে মৰমৰে কলি হালে কি নাহালে বতাহ পায় জোনক জানো সুধি চাই জোনটি ওলালে তৰাতি ওলাব জোনক জানো সুধি চাই বুকুৱে উকিয়াই বুকুৱে উমান পায় সুধিলে বুকু ভাগি যায় জোনটি ওলালে তৰাতি ওলাব এইবাৰ মই জুবিন গাৰ্গৰ এটি গাবলৈ চেষ্টা কৰিছোঁ গীত শৰতৰে এটি হেমেকা ৰাতি শুনিছোঁ নিয়ৰ ৰুঞ্জুন শৰতৰে এটি হেমেকা ৰাতি শুনিছোঁ নিয়ৰ ৰুঞ্জুন লিখিব খুজি থুমকি হেৰাও বাৰে বাৰে কবিতা প্ৰেমৰ শৰতৰে এটি হেমেকা ৰাতি শুনিছোঁ নিয়ৰ ৰুঞ্জুন মাজনিশা মনৰ কোঠালিত কোনে আহি টুকুৰিয়ালে মনৰ ভাৱনা নীৰৱে আহি কোনেনো জ্যোতি পেলালে লিখিব খুজিও লিখিব পৰা নাই এয়া দি থকনে সপোন শৰতৰে এটি
সেমেকা ৰাতি শুনিছো নিয়ৰ ৰুঞ্জুন শৰতৰে এটি সেমেকা ৰাতি শুনিছো নিয়ৰ ৰুঞ্জুন। এইবাৰ পাপন মহন্তৰ এটি গান গাবলৈ চেষ্টা কৰিছোঁ। তোমাৰ কথা ভাবিলেই জানা জোনাকো পুচি পৰে বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কুলি মেলে ছায়া হৈ আহা এবাৰ কাষৰলে দি থকত নালাগে আহিবলে সপোনত আহা এবাৰ কাষৰলে তোমাৰ কথা ভাবিলেই জানা জোনাকো পুচি পৰে। থেংক ইউ। এইবাৰ মই জ্যোতি অংকিতে গাবলৈ চেষ্টা কৰিছোঁ। ৰূপ কোঁৱৰৰ চুমা পৰশতে লাজুকী কৰি মৰহি যায় ৰূপ কোঁৱৰৰ চুমা পৰশতে লাজুকী কৰি মৰহি যায় শুনতে শুৱগা আহি সানি দিলে গোলাপী গালতে ৰাঙে চৰাই ৰূপ কোঁৱৰৰ চুমা পৰশতে লাজুকী কৰি মৰহি যায়। ধন্যবাদ। এইবাৰ মই বেংগলী গীততে গাবলৈ চেষ্টা কৰিছোঁ। পুবাল হাৱা পাও যদি বন্ধুর দেখা বইলো তুমি তারে আমার মনের কথা হয়নি বলা তারে আমার মনের কথা হয়নি বলা তারে পুবাল হাওয়া পাও যদি বন্ধুর দেখা বইলো তুমি তারে আমার মনের কথা হয়নি বলা তারে আমার মনের কথা হয়নি বলা তারে। থেংক ইউ। আকৌ মই জুবিন গাৰ্গৰ গীতটি গাবলৈ চেষ্টা কৰিছোঁ অকণমান। প্ৰীতি সুবাসে ধুৱাই নিলেহি মোৰে উদাসী মন পাহৰা গীতৰ সুৰে আহি পাহৰা গীতৰ সুৰে আহি জগালেহি যৌৱন কিয় বাৰু প্ৰীতি সুবাসে ধুৱাই নিলেহি মোৰে উদাসী মন পাহৰা গীতৰ সুৰে আহি পাহৰা গীতৰ সুৰে আহি জগালেহি যৌৱন কিয় বাৰু প্ৰীতি সুবাসে ধুৱাই নিলেহি। থেংক ইউ। এইবাৰ মই হিন্দী গীতটি গাবলৈ চেষ্টা কৰিছোঁ। जब कोई बात बिगड़ जाए जब कोई मुश्किल पड़ जाए तुम देना साथ मेरा वो हमनवा तुम देना साथ मेरा वो हमनवा ना कोई है
न कोई था जिंदगी में तुम्हारे सिवा। तुम देना साथ मेरा वो हमनवा, तुम देना साथ मेरा वो हमनवा। थैंक यू। এইবাৰ মই ৰফি সাহেবৰ গান এটি গাবলৈ চেষ্টা কৰিছোঁ। एहसान तेरा होगा मुझ पर, दिल चाहता है वो कहने दो मुझे, तुमसे मोहब्बत हो गई है मुझे, पलकों की छाँव में रहने दो। एहसान तेरा होगा मुझ पर, दिल चाहता है वो। এটা একবাৰ ফাৰ্ষ্ট কথাৰ পৰা ৰেকৰ্ড কৰি দিয়া, এটা সাধাৰণ ভুল হৈছে। এইবাৰ মই ৰফি সাহেবৰ গান এটি গাবলৈ চেষ্টা কৰিছোঁ। एहसान तेरा होगा मुझ पर, दिल चाहता है वो कहने दो मुझे, तुमसे मोहब्बत हो गई है मुझे, पलकों की छाँव में रहने दो। एहसान तेरा होगा मुझ पर, दिल चाहता है वो कहने दो मुझे, तुमसे मोहब्बत हो गई है मुझे, पलकों की छाँव में रहने दो। एहसान तेरा होगा मुझ पर। थैंक यू। এইবাৰ মই গোৱালপৰীয়া লোকগীত গাবলৈ চেষ্টা কৰিছোঁ। 12 মাসে 13 ফুল ফুটে, 12 মাসে 13 ফুল ফুটে, আর বছরে ফুটে হলাশই না যায় যমুনার জলে, আর বছরে ফুটে হলাশই না যায় যমুনার জলে। তোমরা না যায়ও না যায়ও না যায়ও সইরে ওই না যমুনার জলে, তোমরা না যায়ও না যায়ও না যায়ও সইরে ওই না যমুনার জলে, তোমরা না যায়ও না যায়ও না যায়ও সইরে ওই না যমুনার জলে। ধন্যবাদ। তুমি আধুনিক সংগীতৰ লগতে লোকসংগীতৰ চৰ্চাটোও কৰা। হয়। সাধাৰণতে এই প্ৰজন্মৰ শিল্পীয়ে আধুনিক সংগীতৰ প্ৰতি খুব বেছি আকৰ্ষিত, গতিকে তোমাৰ মনলৈ লোকসংগীতৰ চিন্তাটো কেনেকৈ আহিল? লোকসংগীত মানে আমাৰ ফ'ক ছং মানে আমাৰ মাটি, যেতিয়া আমাৰ মাটিটো আমি বচাই ৰাখিব নোৱাৰিম তেতিয়া লোকগীতটো বহুত পাছৰ কথা। এইবিলাক মানে নিজৰ মাটিটো বচাই বচাই গৈহে বাকী, তাৰপিছত অসমীয়া বিহুগীত বা অসমীয়া আমাৰ থলুৱা জয়ন্ত হাজৰিকা, ভূপেন হাজৰিকা, জ্যোতি সংগীত, বিষ্ণুৰাভা সংগীত, সকলোখিনি মিলিহে বস্তুবিলাক গৈ থাকিব লাগে। তাৰপিছত আপুনি ৱেষ্টাৰ্ণ গাওক, কিবা গাওক, তেতিয়া কথা আহি নপৰে। যে নিজৰ মাটিৰ বস্তুখিনি আগত, তাৰপিছতহে বাকীখিনি। তোমাৰ চিন্তাটো খুব ভাল লাগিছে। আমি এইখিনি সময়ত তোমাৰ এটি লোকগীত শুনো। হয়, নিশ্চয়। পৰ্বত কুণ্ডল তোমাৰ মাথে ময়ূৰাৰ পাখি, গলে গজমতি তোমাৰ আধা ফুটা আখি, কৰ্ণত কুণ্ডল তোমাৰ মাথে ময়ূৰাৰ পাখি, কর্ণত কুণ্ডল তোমার মাথে ময়ূরার পাখি। কণ্ঠত পুস্তভ তোমার সূর্য ধ্যান দেখি, কণ্ঠত পুস্তভ তোমার সূর্য ধ্যান দেখি, আজানুলম্বিত তোমার বিজুলি বেখি, কর্ণত কুণ্ডল তোমার মাথে ময়ূরার পাখি, কর্ণত কুণ্ডল তোমার মাথে ময়ূরার পাখি, গলে গজমতি তোমার আধা ফুটা আখি,
কর্ণত কুণ্ডল তোমার মাথে মহিরার পাখি কর্ণত কুণ্ডল তোমার মাথে মহিরার পাখি কর্ণত কুণ্ডল তোমার মাথে মহিরার পাখি ধন্যবাদ বংশীৰাৱে গোপিনীৰ নৰহে পৰাণ বৃন্দাবনে বজাই বাহি নাৰায়ণ নাৰায়ণ বৃন্দাবনে বজাই বাহি নারায়ণ নারায়ণ বংশীৰাৱে গোপিনীৰ নৰহে পৰাণ বৃন্দাবনে বজাই বাহি নারায়ণ নারায়ণ বৃন্দাবনে বজাই বাহি নারায়ণ নারায়ণ যদি তুমি গীত গোৱাৰ লগতে হাৰমনিয়াম গীটাৰ সংগত কৰিছা গতিকে তুমি আৰু কি বাদ্য সংগত কৰিব পাৰা হয় মই হাৰমনিয়াম বজাওঁ গীটাৰ বজাওঁ তবলা বজাওঁ কীবৰ্ড বজাওঁ আৰু সেইখিনি তুমি নিজে ঘৰতে শিকিছা নে ক'ৰবাত শিকিছিলা নাই মই তেনেকৈ বাদ্যযন্ত্ৰ ক'তো ট্ৰেইনিং লোৱা নাই গানো লৈছোঁ কিন্তু বাদ্যযন্ত্ৰ লোৱা নাই ঠিক আছে বাৰু আহি থকা দিনবোৰত সংগীতক লৈ তোমাৰ চিন্তা চৰ্চা কেনেকুৱা পৰিকল্পনাটো বহুত আছে অহা বছৰলৈ চাওঁ এতিয়া গানৰ কথা ভাবি থৈছোঁ চাওঁ অহা বছৰলৈ কি হয় তোমাক লগ পাই আমাৰ ভাল লাগিল তুমি এনেকৈ চৰ্চা কৰি গৈ থাকা আগলৈ কেতিয়াবা তোমাক লগ পাম তোমাৰ ভাল হওক শেষত তুমি কিবা ক'ব খুজিবা নেকি শেষত মই এটা কথা ক'বলৈ বিচাৰিছোঁ আপোনালোকে আহিলে মোৰ ঘৰলৈ চ' থেংক ইউ আপোনালোকৰ ধন্যবাদ বহুতখিনি আৰু বহুত মৰম থাকিল চেনেলটোলৈ আৰু আহি থাকিব মাজে মাজে নিশ্চয় এইবাৰ মই বিষ্ণু ৰাভাদেৱৰ গীত এটিৰে মোৰ অনুষ্ঠান সামৰিবলৈ চেষ্টা কৰিছোঁ পৰজনমৰ শুভ লগন যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ পূৰ্ণ আশা পৰজনমৰ শুভ লগন যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ পূৰ্ণ আশা মোৰ হিয়াৰ পূৰ্ণ আশা মোৰ হিয়াৰ পূৰ্ণ আশা প্ৰিয় দৰ্শক আজিৰ ভিডিঅ'টো আপোনালোকে চাই কেনে পালে আমাক জনাবলৈ নাপাহৰিব নাঙল যুঁৱলি বহুমুখী প্ৰতিভাসম্পন্ন অচিনাকি মুখবোৰ চিনাকি কৰি দিয়াৰ আমি এক ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ যদি আপোনাৰ ওচৰে পাজৰেও এনেকুৱা প্ৰতিভা আছে তেতিয়াহ'লে আমাৰ সৈতে যোগাযোগ কৰিব পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ